এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটাৰ বাবে আবেদন কৰিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আহিছে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। এতিয়া মই আপোনালোকক এটা জাননী পত্ৰ দেখাই আছোঁ। এইটো জাননী পত্ৰ হৈছে আনন্দৰাম বৰুৱা বঁটাৰ বাবে যোগ্য ছাত্ৰ ছাত্ৰীসকলৰ বাবে, অথবা যিসকল ছাত্ৰ ছাত্ৰীয়ে HSLC বা AHM পৰীক্ষাত 75% বা তাতকৈ বেছি নম্বৰ পাইছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এইটো জাননী। এইবাৰ 22,599 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটাৰ বাবে আবেদন, তাৰে 1060 গৰাকী ছাত্ৰ ছাত্ৰীয়ে সিহঁতৰ বেংক একাউণ্ট ৰেজিষ্টাৰ কৰা নাছিল আৰু 2548 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বেংক একাউণ্ট ৰেজিষ্টাৰ কৰিছে যদিও সিহঁতৰ বেংক একাউণ্টটোত ভুল হৈ আছে। গতিকে উক্ত ছাত্ৰ ছাত্ৰীসমূহে অথবা 1060 গৰাকী আৰু 2548 গৰাকী ছাত্ৰ ছাত্ৰীক বেংক একাউণ্টটো আকৌ ছাবমিট কৰিবলৈ অনুৰোধ জনায়। সিহঁতে নিজৰ মোবাইলৰ যোগেদি www.madhyamikassam.gov.in ৱেবছাইটৰ জৰিয়তে আনন্দৰাম বৰুৱা বঁটাৰ বাবে 1 ছেপ্টেম্বৰ 2022ৰ মাজনিশালৈকে ৰেজিষ্টাৰ কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে বেংক ডিটেইলছ আকৌ ৰেজিষ্টাৰ কৰিব লাগে সিহঁতৰ নামসমূহ ঘোষণা কৰা হৈছে। গতিকে বঁটাৰ বাবে গ্ৰহণযোগ্য সকলো ছাত্ৰ ছাত্ৰীয়ে www.madhyamikassam.gov.in পৰ্টেলটোৰ জৰিয়তে নিজৰ নামসমূহ চাই লোৱা। এই ৱেবছাইটটোত যিসকল ছাত্ৰ ছাত্ৰীৰ নাম প্ৰকাশ পাইছে সিহঁতে আবেদনকাৰীৰ নাম, বেংক একাউণ্ট নম্বৰ, বেংকৰ নাম, বেংকৰ ব্ৰাঞ্চৰ নাম আৰু IFSC নম্বৰটো আকৌ ৰেজিষ্টাৰ কৰিব লাগিব।